Hello and welcome back to my channel Bhanita Lives and Vlog. এতিয়া বাজিছে 4:30 আৰু মই ওলাইছোঁ মহালয়াৰ কাৰণে যাবলৈ। আজি এইটো ফাৰ্ষ্ট ব্লগ মোৰ, গতিকে সকলোৱে যাতে মৰম আশীৰ্বাদ দিয়ে যাতে মোক আগুৱাই যাবৰ কাৰণে, আৰু সকলোকে আজি বিশেষ আজি কাৰণ দুৰ্গা পূজাৰ আৰম্ভণি হয় মহালয়াৰ দিনাখন দেৱী মা নামি আহে, গতিকে সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ আগতীয়াকৈ। যাওঁ ওলাই মানুহ খাওঁ দেখিব পাৰোঁ। আন্ধাৰ হৈয়ে আছে। সঁচাই বহুত আন্ধাৰ হৈ আছিল। সোনকালে উঠি গৈছোঁ। এইখিনিত জেগাত কোনো মানুহ নাছিল, বৌ আৰু মই আছিলোঁ। এনেকৈ আমি খোজকাঢ়ি লাভাৰ ব্ৰিজ পালোঁ। এইখিনিতো কোনো মানুহ নাই, 2-এজন ওলাই আহিছে আৰু এইখিনিততো আৰু কোনো নাছিলেই। বলকচোন বগৰী কেইটা দিছে। ওলাইছে যদিও সম্ভৱ কৰোণাৰ কাৰণে ইমান মানুহ নাই, তথাপিও ভাল লাগিছে। আজি মই প্ৰথমবাৰ মহালয়াত তেনেকৈ ওলাই গৈছোঁ, চাই ভাল লাগিছে। আৰু এয়া মোৰ বৌ দুজনী খুব কথা পাতি আহি আছে। চাইছে, কেমেৰালৈ চাবলৈ দিছোঁ, কেমেৰালৈ চাইছে। সঁচাই ভাল লাগিছে ৰাতিপুৱা আজি খোজকাঢ়ি। আৰু এইখন বাৰ্বিকিউ কেফে, নগাঁও চিনি পায়েই ছবি। এইখিনিত অলপ মানুহৰ ভিৰটো দেখা পোৱা গৈছে। ভালো লাগে মানুহ তেনেকৈ ওলাই আহিলে। ভাবিছিলোঁ কোনো চাগে নাহিবই, তেনেকৈ ৰাতি আলোচনা কৰি আছিলোঁ মহালয়াত চাগে তেনেকৈ মানুহ নোলাবই, তথাপিতো দেখিলোঁ ভাল লাগিছে। এইখিনিতো মানুহ অলপ দেখা পাইছোঁ। বেছি আগলৈ আমি নগ'লোঁ, এইখিনিৰ পৰাই ঘূৰি দিলোঁ আৰু ইটো ছাইডলৈ যাওঁ বুলি ভাবিলোঁ। মানুহবিলাক যিহেতু ইফালে গৈ আছে, আমিও ভাবিলোঁ যে এইটো ছাইডে নাযাওঁ, ইটো ছাইডে যাওঁ, তো এইখিনিৰ পৰা আমি ঘূৰি দিলোঁ। আৰু আমি বিশালৰ ওচৰৰ পৰাই ঘূৰি দিলোঁ, ষ্টেডিয়ামৰ ফালে যাওঁ বুলি ভাবিলোঁ। তেতিয়া আহি আছোঁ খোজকাঢ়ি অলপ ৰখিলোঁ, চেলফি উঠিলোঁ। বুলি ভাবোঁ তাত মানুহে নাথাকে।
ল'ৰাকেইটাকো উঠাই দিছোঁ ব্লগত মোৰ ল'ৰাকেইটাকো ব্লগত উঠাই দিছোঁ নাই ভিৰ নাই অলপ ভাগৰ লাগিছিল অলপমান দোকান এখনৰ ফ্ৰণ্টত বহিলোঁ তাৰ পৰা অলপ মানুহ চালোঁ অকণমান বহি পেলাই আকৌ আমি ঘৰলৈ বুলি আহি আছোঁ ভাল লাগিলে মানুহবিলাক ইমান দেখিলোঁ বহুত চিনাকি মানুহো লগ পালোঁ কথা চথা পাতি সেয়া আমি লাহে লাহে আহি আছোঁ ঘৰলৈ দেখিছে মানুহ ওলাই আহিছে যথেষ্ট মানুহৰ ভিৰ দেখা পাইছোঁ এতিয়া ভিৰ আছে বৌক পঠিয়াই দিলোঁ আনিবৰ কাৰণে চবেই এতিয়া হৈ গ'ল এতিয়া আমি ঘৰলৈ আহি আছোঁ বহুত ফুৰিলোঁ জেলপি খালোঁ ভাল লাগিল ভাবিছিলোঁ মানুহ নহ'ব কিন্তু হ'ল লকডাউন যদিও কৰোণা যদিও লকডাউন নহয় চৰি মানুহ হ'ল ভাল লাগিলে এতিয়াও বহুত মানুহ ওলাই আহিয়ে আছে যাওঁ বহুত ফুৰিলোঁ ভাল লাগিল কেনেকুৱা লাগিল সংগীতা বৌ লিজু বৌ ভাল লাগিল সঁচাই ভাল লাগিল মানুহ ইমান নহ'ব বুলি ভাবিছিলোঁ তথাপিও হ'ল সঁচাই ভাল লাগিল এখন আমাৰ লাভাৰ ব্ৰিজ কলং